দুইখন ভৰিৰ এইবিলাক অংশ বহুত বেছি জিনজিনাই থাকে আপোনাৰ এই ভৰি জিনজিনৰ সমস্যা নাইকিয়া কৰাৰ বাবে কেইটামান খুব সহজ ব্যায়াম বুলি শুনি ভয় নাখাব কাৰণ মই শিকোৱা ব্যায়ামকেইটা আপুনি কৰোঁতে কোনো ধৰণৰ কষ্ট অনুভৱ নকৰিব আৰু আপোনাৰ ভৰি জিনজিনৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব এতিয়া আহক আমি একেলগে ব্যায়ামকেইটা কৰোঁ প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি যিকোনো এটা গোল বস্তু লৈ ল'ব আপুনি বলো ল'ব পাৰে মোৰ হাতত নাছিলে মই যি পাইছো সেইটোৱে উঠাই লৈছো আপুনি গেছ কৰকচোন মোৰ হাতত কি আছে আৰু আপুনি যদি গম পাইছে এইটো কি বস্তু কাইণ্ডলি কমেন্ট কৰি জনাব আপুনি এনেকৈ গোল বস্তুটো আপোনাৰ ভৰি পটাৰ তলত ৰাখিব আৰু লাহে লাহে ভৰিখন এনেকৈ সেই বস্তুটোৰ ওপৰত এনেকৈ স্লাইড কৰিব এনেকৈ আপুনি ব্যায়ামটো এটা সাইডে 1 মিনিট সময় পুনৰাবৃত্তি কৰিব তাৰ পিছত একেই ধৰণে আনটো সাইডে 1 মিনিট সময় পুনৰাবৃত্তি কৰিব আপুনি এনেকৈ এবাৰ কৰিলে আপোনাৰ দুইখন ভৰি একেবাৰে ৰিলেক্স হৈ যাব দুই নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ ভৰিৰ গঢ়ুৱাকেইটা এনেকৈ দাঙিব আৰু লাহেকৈ আপোনাৰ ভৰিৰ আঙুলিকেইটা দাঙিব গঢ়ুৱাকেইটা দাঙিব আঙুলিকেইটা দাঙিব এনেকৈ আপুনি ব্যায়ামটো 1 মিনিট সময় পুনৰাবৃত্তি কৰিব 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ কাষত এনেকৈ চকী এখন ৰাখি ল'ব আপুনি যদি চকী নোহোৱাকৈ কৰিব পাৰে তেনেহ'লে খুব ভাল কথা আৰু যদি আপুনি চকী নোহোৱাকৈ নোৱাৰে তেনেহ'লে কাইণ্ডলি চকীখনত এনেকৈ ধৰি ল'ব ব্যায়ামটো কৰা একেবাৰে সহজ ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ এটা গঢ়ুৱা এনেকৈ দাঙিব তাৰ পিছত আনটো গঢ়ুৱা এনেকৈ দাঙিব এনেকৈ আপুনি ব্যায়ামটো 1 মিনিট সময় পুনৰাবৃত্তি কৰিব এই গোটেইকেইটা ব্যায়াম যদি আপুনি এমাহ সময় কৰি চাই আপুনি দেখিব যে আপোনাৰ দুইখন ভৰি জিনজিনাই থকা সমস্যা একেবাৰে নাইকিয়া হৈ গৈছে বহুত জৰুৰী ভিডিঅ' কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ